আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অৱশেষত প্ৰচাৰ অভিযানত নামিল কংগ্ৰেছ তথা বিৰোধী দল। পূৰ্বৰ হাজো বিধানসভা সমষ্টিৰ তথা নতুনকৈ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হোৱা কেইবাখনো পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰঙিয়াত উপস্থিত হ'ল কংগ্ৰেছ দলৰ প্ৰেক্ষাপটৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী। কয়া বৰপুলা পঞ্চায়ত তথা বাৰাংহাটী পঞ্চায়তৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়। কয়া বৰপুলা পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি অমৰজিৎ শইকীয়াই আধৰা অনুষ্ঠানত প্ৰচাৰৰ পূৰ্বে সাংবাদিকৰে হোৱা বাৰ্তালাপত প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰি কয় যে বিজেপিয়ে 500 টকা হাজিৰা দি প্ৰত্যেকখন মিটিঙত মানুহ গোটাইছে। তেওঁ লগতে মংগলদৈ সমষ্টিত বিজেপিয়ে জোৰকৈ মুছলমান মানুহক দলত যোগদান কৰিবলৈ নিয়া বুলিও অভিযোগ উত্থাপিত কৰে। 20টা বছৰে মংগলদৈ লোকসভা সমষ্টি বিজেপিৰ অধীনত থকাৰ পিছতো অৰুণোদয় আঁচনি আৰু মহিলাসকলক টকা দিয়াৰ ভুৱা আশ্বাস প্ৰদান কৰাৰ বাহিৰে বিশেষ একো কৰিব নোৱাৰিলে বুলিও কটাক্ষ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। আনহাতে ওদালগুৰি ৰাজহুৱা সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক তীৰ্থ ভ্ৰমণলৈ যোৱাৰ বাবে উপদেশ দিয়াৰ বিষয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেতাগৰাকীয়ে কয় যে তেওঁৰ বয়সৰ হিচাপ মুখ্যমন্ত্ৰীয়ে নাজানে। সেইটো হিচাপ কেৱল তেওঁৰ পিতৃ আৰু মাতৃয়েহে জানে। গতিকে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে চিন্তা নকৰিলেও হ'ব। তেওঁ সমষ্টিটোত কংগ্ৰেছৰ জয় সম্পৰ্কে আত্মবিশ্বাসেৰে মন্তব্য কৰি কয় যে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি আৰু বৰ্তমানৰ সমস্যা তথা অৰাজকৰ পৰিস্থিতিৰ বিষয়ে ভোটাৰ ৰাইজ সজাগ হৈছে। গতিকে বিজেপিৰ পতন আৰু তেওঁৰ জয় নিশ্চিত। কিন্তু তেওঁৰ মুখমণ্ডল দেখিলে গম পায় যে তেওঁ বৰ্তমানৰ পৰাজয়ৰ সংকটতো ভুগি আছে। কেমেৰা পাৰ্চন হাফিদুল আলীৰ সহযোগত ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট ইছা 24x7। আৰু আমি আমাৰ মাজত উপস্থিত আছে ৰঙিয়া ব্লকৰ তথা আমাৰ অসম প্ৰদেশৰ এজন নেতা বিপুলৰ ৰমন দাস। তেখেতক সম্বৰ্ধনা জনাব। আৰু দৰং ওদালগুৰি সমষ্টিত কোনো বিৰোধীৰ অস্তিত্ব নাই। তেখেতক কি কয়? সেইদিনাখন একেলগে তেওঁৰ লগত মিটিং কৰিলে একো নকলে দেখোন পিছততো মানুহে বহুত কথা ৰাজাৰ মাকক ব্যাকৰণ বুলিও কয় নোৱাৰে নহয়। তেওঁলোকে কোৱা কথাবিলাক তেওঁলোকে যিটো ষ্টেণ্ডাৰ্ড MLA MP সেই কোৱালিটিৰ কথা নহয়। অৰ্ডিনাৰী মানুহে কোৱা কথা নিচিনা কৈ আছে। মই এইবোৰত গুৰুত্ব নিদিওঁ আৰু সেইবোৰৰ একো উত্তৰ দিবলৈ মই নাযাওঁ। কৈ চাওঁ আজি যথেষ্ট নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলে ৰাইজৰ সমাদৰ কেনেকুৱা? আন্তৰিকতাৰে গ্ৰহণ কৰিছে, আপোনাৰ মৰম কৰিছে, শ্ৰদ্ধা কৰিছে আৰু আদৰিছে। ভোট বিচাৰি আহোঁতে আমি সেইখিনি আমাৰ কাৰণে সেইখিনি যথেষ্ট। ভোট দিয়া সিদ্ধান্ত তেওঁলোকে পিছত কৰিব, কিন্তু আমাক খেদা নাই। কিমানখন আসন পাব কংগ্ৰেছে? মই সঁচা কথা ক'ব লাগে যে মই সাধাৰণতে এইবোৰত মই কথা নকওঁ। মই মোৰ সমষ্টিৰ বাহিৰত উপস্থিত হোৱা নাই, শুনি আছোঁ। জুৰিন জ্যোতিৰ ভাল, গৌৰৱ গগৈ ভাল, প্ৰদ্যুৎ বৰদলৈ ভাল, আমাৰ বাইদেউৰ ভাল, গুৱাহাটীত মাধৱ ৰাজবংশীৰো ভাল বুলি শুনিছোঁ। ৰকিবুল
মই এতিয়া ৰাইজৰ ওচৰত গৈ সেৱা জনোৱাৰহে তেওঁলোকৰ যথেষ্ট সময়